ঘৰত আছে তই ওলাচোন তোৰ কথা এটা ক'বলৈ আছে কি হ'লনো তোৰ ইমান টেটু ফালি চিঞৰি আছ যে তই কচোন কি কথা আছে নাই লোকৰ দোকানত বাকী খাবি তই গালি শুনিব লাগে মই এনেই মাতি আছিলোঁ তোক আজি কোনোমতেহে বাচি আহিছোঁ মই ঘৰৰ দোকানৰ পৰা আজি তাক দোকানৰ কাষেদি গৈ থাকোঁতে সি মোক সুধিলে পুতুকণ কিনি গ'লো সি মোৰ দোকানৰ বাকী খাই আজিলৈকে পইচাকেইটা ঘূৰাই দিয়া নাই তাক কবিচোন তই পালে নহ'লে তোকে মাৰিম সেইকাৰণে মই তোক কথাটো ক'বলৈ দাদা উলিয়াই দৌৰি আহিলোঁ হয় অ' তাৰ দোকানত মই বহুত বাকী খাই থৈছোঁ কিন্তু তাক দিবলৈ মোৰ হাতত ইমান পইচা নাই কমেও 250 টকা ধাৰ আছে তাত সোনকালে ঘূৰাই দিম বুলি ভাবিছোঁ কিন্তু হাতত পইচা নথকাৰ বাবে দিব পৰা নাই গতিকে তোৰ হাতত আছে যদি দে না মই তাকে ধাৰটো মাৰি দিওঁ বাকী খাবি তই পইচা দিম মই মোৰ হাতত ক'ত পৰা ইমানখিনি পইচা আছে জানই দেখোন মোৰ দশা কি তই ঐ এটা কাম কৰোঁ নহ'লে ব'ল না ৰাহুলকে খোজোঁ তোৰ ধাৰটো মাৰি দিবলৈ পইচা কেইটামান অঁ তই ঠিকেই কৈছ ৰাহুলৰ হাততো পইচা থাকেই সি দিব পাৰিব মোক সি নিশ্চয় সহায় কৰিব ব'ল যাওঁ ব'ল ঐ ৰাহুল এইফালে আছোন ওলাই ঐ ৰাহুল ওলাই আছোন পটাপট ওলাই আহ কিনো কৰিছ ভিতৰত সোমাই তোক ইম্পৰ্টেণ্ট কথা এটা জনাবলৈ আছে পটাপট ওলাই আছোন ইছ বেটা তাৰ ইম্পৰ্টেণ্ট কথা শুনা তোৰ ঘটিটো কি হ'ল তই ইমান চিঞৰি আছ যে মই বৰ বিপদ এটা পৰিছোঁ মোক তই এটা সহায় কৰিবিনে তাকেহে তহঁতি দুটা বিপদত পৰিলেহে মোৰ ওচৰলৈ আহ এনেকৈ তহঁতি দুটা মোক চিনিয়েই নাপাওঁ পিছে ক কি সহায় কৰিব লাগে তহঁতি দুটাক মই কৈছোঁ শুন ৰাহুল ই হৰেশ্বৰ দোকানত বাকী খালে বাকী খাই এতিয়া পইচা ধাৰ মাৰিব নোৱাৰি ই ঘৰতে সোমাই লুকাই বহি আছে তাৰপিছত মই এই হৰেশ্বৰ দোকানৰ কাষেদি আহি আছিলোঁ হৰেশ্বৰ মোক বাটতে ধৰি ক'লে বোলে পুতুকণ কিনি গ'লো সি মোৰ দোকানত বাকী 250 টকা খাই লৈ আজিলৈকে মোক পইচা দিবলৈ পৰাই নাই হৰেশ্বৰে তোৰ মোক মাৰিবলৈ লৈছিল মইতো তাৰ হাতৰ পৰা যেনে তেনে খাই আহি কথাখিনি ক'লোঁ হৰেশ্বৰৰ দোকানত তই 250 টকা বাকী খাই কিয় আজিলৈকে পইচা দিয়া নাই তেতিয়া ই ক'লে যে বোলে মোৰ হাতত 250 টকা নাই এতিয়া মই কেনেকৈ দিওঁ কওক তাৰ মাৰফতকৈ মই ইয়াক ক'লোঁ বোলে তই ৰাহুলৰ ওচৰলৈ যা ৰাহুলৰ ওচৰত তই 250 টকা লৈ পেলাই হৰেশ্বৰ দোকানত বাকী মাৰি দে আৰু তাৰ দোকানত আজিৰ পৰা বাকী নাখাবি এতিয়া তই পুতুকণক সহায় কৰিবিনে কচোন তাকেইতো দিবতো লাগিবই কাৰণ তই দুটা মোৰ বন্ধু ব'ল হৰেশ্বৰ দোকানত গৈ বাকীটো মাৰি থৈ আহোঁগৈ ব'ল হৰেশ্বৰ দা আপুনি বহিছে ইয়াত কথা এটা শুনিছে হয়নে আপুনি বোলে সোণাকণক কৈছে বোলে পুতুকণে আপোনাৰ দোকানত বাকী হোৱা পইচা নিদিয়াৰ বাবে তাক আপুনি মাৰিম বুলি ধমকি দিছে অঁ হয় তাৰপৰাতো কি হ'ল তই দিবি নেকি তাৰ বাকী পইচা সি বাকী খাই ইমান দিন মোক আজিলৈকে পইচা দিবলৈ পাহৰি গ'ল সেইকাৰণে মই সোণাকণক ক'লোঁ যে পুতুকণ কেনি গ'ল সি মোক আজিলৈকে পইচাকেইটা ঘূৰাই দিয়া নাই সেইবাবে মই তাক মাৰিম বুলি ধমকি দিছোঁ আজি সি মোক পইচা দিবই লাগিব নহ'লে তাক আজি মই মাৰি পিঠি ফালি দিম হ'ব হৰেশ্বৰ দা আপুনি তাক মাৰিব নালাগে এনেও সি কেটেঙা ল'ৰা আপোনাৰ লগতনো কি লাগিব আপোনাক 250 টকাটো মই দি দিছোঁ ইয়াতে তাৰ লেঠাটো মাৰি দিয়ক আৰু এয়া হওক তাত 250 টকা আৰু সি আজিৰ পৰা আপোনাৰ দোকানত বাকী নাখায় দে হ'ব দে ব'ল এতিয়া পুতুকণ সোণাকণ আমি ঘৰলৈ যাওঁ পুতুকণ আজিৰ পৰা তই হৰেশ্বৰ তাত বাকী নাখাবি সি নিজৰ দেহাটোকে লৈ গৌৰৱ কৰি মানুহৰ ধমকি দি বাকী পইচাবিলাক উলিয়াই থাকে গতিকে আজিৰ পৰা তাত বাকী নাখাবি মই য'ৰ পৰা খাওঁ তাত খাবি হয় ৰাহুল মোৰ বহুত ভুল হৈ গ'ল তাৰ তাত আজিৰ পৰা মই বাকী নাখাওঁ এতিয়া আমাকে চাচোন আমি নালিয়া দোকানত বাকী খাওঁ ইমান দিন হৈ গ'ল তাৰ মোৰ 1000 টকা বাকী আছে সিটো আজিলৈকে মোক বিচৰাই নাই সি কিমান বেয়া ল'ৰা হয় নাই ৰাহুল ইছ বেটা কথা শুনা তাৰ 1000 টকা বাকী আছে এদিন যদি নালিয়ে তাৰ বাকী খোজে মোকে ফচা দি চাগে তই সোণাকণ এতিয়া আমি যাওঁ গ'ল আৰু ৰাহুল ইমান ডাঙৰ সমস্যা এটাৰ পৰা বচোৱাৰ বাবে ধন্যবাদ এতিয়া আমি দুটা গৈ থাকোঁ দেই